নমস্কাৰ বন্ধুসকল, মোৰ চেনেল স্পেচিয়েল প্ৰগ্ৰেমলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি কথা পাতিম মোবাইলত ইউটিউব একাউণ্ট কেনেকৈ খোলে। তাৰ আগতে যদি আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে ছাবস্ক্ৰাইব কৰি ল'ব। আহক এতিয়া ভিডিঅ'টো প্লে' কৰোঁ। প্ৰথমতে ইউটিউব একাউণ্ট খুলিবলৈ আপোনালোকৰ এটা ইমেইল আইডি লাগিব, যিটো আপোনালোকে প্লে' ষ্ট'ৰত ব্যৱহাৰ কৰে সেইটো হ'লেও হ'ব। তাৰপিছত আপোনাৰ ইউটিউব আপোনাৰ মোবাইলত ইউটিউব থাকিব লাগিব। আপুনি ইউটিউবত যাব। ইউটিউবত গৈ দেখিছে মানুহৰ নিচিনা আইকন এটা আছে, তাত আপোনালোকে ক্লিক কৰিব। তাৰপিছত আপোনালোকে মাই চেনেল বুলি আছে, তালৈ যাব। তাত আপোনালোকৰ কিবা কিবি নাম চাম লিখিবলৈ আহিব। আপোনালোকে যেতিয়া প্ৰথমতে মাই চেনেললৈ যাব, তেতিয়া কি হ'ব, আপোনালোকৰ চেনেলৰ নামটো লিখিবলৈ দিব। তাৰপিছত আপুনি কি কৰিব, তাত আপোনাৰ চেনেলৰ নামটো লিখি দিব। ঠিক আছে। তাৰপিছত চেনেলৰ নামটো লিখাৰ পিছত ক্ৰিয়েট চেনেল বুলি আহিব, তাত আপোনালোকে ক্লিক কৰি দিব। তাৰপিছত আপোনালোকে দেখিছে এইটো ছেটিংছৰ নিচিনা আইকন এটা দেখিছে, এইটো আপোনালোকে তাত ক্লিক কৰিব। তাত ক্লিক কৰি পেলাই আপোনাৰতো ইউটিউব চেনেলটো খোলা হৈ গ'ল। তাৰপিছত আপোনালোকে এই মানুহৰ নিচিনা আইকনটো দেখিছে, তাত আপোনাৰ কেমেৰা এটা আছে, কেমেৰাটোত ক্লিক কৰিব। তাৰপিছত চুজ ফ্ৰম ইয়'ৰ ফটো, তাত ক্লিক কৰিব। তাত ক্লিক কৰি আপোনালোকে আপোনালোকৰ ইউটিউবত যিখন আপোনালোকে ফটো দিব, যিটো মই খতলা ভাগৰে ফটো একপি দি দেখুৱাই দিছোঁ, তাৰপিছত ছেভ কৰি দিব। এইটো লোডিং হৈ আছে, লোডিং হৈ আপোনালোকৰ ফটোখন ছেভ হৈ যাব। তাৰপিছত এইটো দেখিছে ডেছক্ৰিপশ্যন, তাত এইটো প্ৰফাইল ফটো আপডেট ছাকচেছফুল হৈ গ'ল। এই ফটোখন আহি যাব। এবাৰ ৰিফ্ৰেছ মাৰি দিছোঁ, তাৰপিছত আহি যাব। তাৰপিছত দেখিছে এইটো ডেছক্ৰিপশ্যন, তাত আপুনি পেঞ্চিলডাল দেখিছে, পেঞ্চিলডালত ক্লিক কৰিব আৰু তাত আপোনালোকে ডেছক্ৰিপশ্যনত যিকোনো লিখিব পাৰে, প্লিজ ছাবস্ক্ৰাইব মাই চেনেল কিবা কিবি লিখিব আৰু। তাৰপিছত এইটো আপোনালোকৰ নামটো হৈ গ'ল। আপোনালোকে যদি নামটো চেঞ্জ কৰোঁ বুলিও ভাবে, তেতিয়া এইটোত দেখিছে স্পেচিয়েল প্ৰগ্ৰেম বুলি লিখা আছে, তাত আপোনালোকে ক্লিক কৰিব। এইটো মই স্পেচিয়েল প্ৰগ্ৰেম নাম দি থৈছোঁ। আপুনি যেতিয়া প্ৰথমতে মাই চেনেললৈ যাব, তেতিয়া এনেকৈ আহিব। আপোনাৰ প্ৰথমতে ফাৰ্ষ্ট নেম আহিব, তাৰপিছত লাষ্ট নেম আহিব। তাত আপোনালোকৰ ইচ্ছা অনুযায়ী আপোনালোকৰ চেনেলৰ যিটো নাম সেইটো আপুনি দিব। মই স্পেচিয়েল প্ৰগ্ৰেম বুলি দি থৈছোঁ এনেই। সেইটো প্ৰথমতে ফাৰ্ষ্ট নেমত দেখিছে স্পেচিয়েল প্ৰগ্ৰেম, তাৰপিছত লাষ্ট নেমত প্ৰগ্ৰেম বুলি লিখিছোঁ, ফাৰ্ষ্টত লিখিছোঁ স্পেচিয়েল আৰু লাষ্টত লিখিছোঁ প্ৰগ্ৰেমছ। তাৰপিছত অ'কে কৰি দিছোঁ। তাৰপিছত আপুনি যেতিয়া এবাৰ নামটো চেঞ্জ দিব, তাৰপিছত যদি আপুনি ভাবে মই চেনেলৰ নামটো চেঞ্জ কৰোঁ, তেতিয়া আপুনি 90 দিনৰ পিছতহে আপুনি সেই চেনেলৰ নামটো চেঞ্জ কৰিব পাৰিব। তাৰপিছত লিখা আছে প্ৰাইভেচি। ইয়াত আপুনি এইকেইটা অন কৰি ৰাখোঁ বুলি ভাবিলেও অন কৰি ৰাখিব পাৰে, অফ কৰি ৰাখোঁ বুলি ভাবিলেও ৰাখিব পাৰে, যেনেকৈ ইচ্ছা ৰাখিব পাৰে। তাৰপিছত ইয়াত আপুনি অ'কে বুলি আহিব, অ'কে কৰি বা অ'কে নকৰিলেও, অ'কে বুলি নাই এনেকৈ আহিব। তাৰপিছত এইটো আপোনাৰ এটা চেনেল হৈ গ'ল। তাৰপিছত আপুনি চেনেলত এতিয়া ভিডিঅ' আপলোড কেনেকৈ কৰিব, আপুনি ভিডিঅ' দিব লাগিব। দেখিছে এইটো ওপৰত এই কেমেৰা এটা দেখিছে, মানে ভিডিঅ'ৰ যিটো আইকন এটা দেখিছে, তাত আপোনালোকে ক্লিক কৰিব। তাৰপিছত আপোনালোকৰ যিটো ছেটত থকা যিবোৰ ভিডিঅ' সেইবোৰ আহি যাব। তাৰপিছত আপোনাৰ যোনটো ভিডিঅ' সেইটো দি দিব আপুনি। মই দেখাই দিছোঁ, মই জাষ্ট আপলোড নকৰোঁ, এনেই দেখাই দিছোঁ। এই ভিডিঅ'টো ধৰক দিব। তাৰপিছত এনেকৈ আহিব। তাৰপিছত আপুনি ইয়াত ভিডিঅ'ৰ টাইটেলটো লিখিব। মই বেলেগত ক্লিক হ'ল। ৰাখিব দেই, মোৰ বেলেগত ক্লিক হৈ গ'ল। ইয়াত আপোনালোকে ভিডিঅ' টাইটেলটো লিখিব। আপুনি যিটো ভিডিঅ' মানে সেইটো আপুনি টাইটেলটো ইয়াত লিখি দিব। তাৰপিছত ডেছক্ৰিপশ্যনত লিখিব কোনদিনাখন আপোনাৰ ভিডিঅ'টোত দিছে, সেইটো আপুনি লিখিব। তাৰপিছত আপুনি ভিডিঅ'টোৰ ওপৰত লিখি দিব অলপ। তাৰপিছত এইটো যিটো পাব্লিক হৈ আছে, এইটো আপুনি প্ৰথমতে প্ৰাইভেট কৰি ল'ব। মই প্ৰাইভেট কিয় কৰি ল'ব কৈছোঁ, সেইটো আপোনাক পিছত বুজাই আছোঁ। ইয়াত আপুনি লিখি দিব। তাৰপিছত এইটো দেখিছে, ইয়াত আপুনি চেণ্ড কৰি দিব। চেণ্ড কৰি দিয়াৰ লগে লগে আপোনাৰ দেখিছে ভিডিঅ' আপলোড হৈ গৈছে। মই এতিয়া ভিডিঅ'টো আপলোড নকৰোঁ বাৰু, মই কেনচেল কৰি দিম। তাৰপিছত 2 নম্বৰতে হৈছে কি, আপুনি প্লে' ষ্ট'ৰত যাব।
প্লে ষ্ট'ৰত গৈ পেলাই লিখিব, আপুনি প্লে ষ্ট'ৰত লিখিব লাগিব ইউটিউব ষ্টুডিঅ'। মই ইউটিউব ষ্টুডিঅ'টো ডাউনলোড কৰি থৈছোঁ বাৰু, আপোনালোকে ইনষ্টল কৰি ল'ব মোবাইলত। ইউটিউব ষ্টুডিঅ'টো যেতিয়া আপুনি ইনষ্টল কৰিব তেতিয়া কি হ'ব, কিহৰ কাৰণে ইনষ্টল কৰিব দিছোঁ দেখাই আছোঁ। যেতিয়া আপুনি এইটো অ'পেন কৰিব এনেকুৱা এখন ইণ্টাৰফেচ আপুনি দেখা পাব। তাৰপিছত আপুনি যোনটো ভিডিঅ' দিব সেই ভিডিঅ'টোত আপুনি ক্লিক কৰিব। দেখিছে এই পেঞ্চিলডাল আছে, পেঞ্চিলডালত ক্লিক কৰিব। তাৰপিছত আপোনাকতো মই প্ৰাইভেট কৰি থ'ব কৈছিলোঁ, আপুনি ইয়াত পাব্লিক কৰি দিব, ঠিক আছে। তাৰপিছত ইয়াত ডেছক্ৰিপশ্যনত আপুনি কিবা কিবি লিখিব পাৰে। তাৰপিছত আপুনি যদি ভাবে নামটো চেঞ্জ কৰোঁ, নামটো চেঞ্জ কৰি দিব পাৰে বা তেনেকৈ আপুনি দিব পাৰে আৰু। তাৰপিছত আপুনি ইয়াত এইবোৰ দেখিছে টেক্স, তাৰপিছত আপুনি টেক্সত কিবা কিবি লিখিলে, মই যেনেকৈ লিখি থৈছোঁ হাউ টু ৰিচাইজ ফটো, হাউ টু ৰিচাইজ ইমেজ, হাউ টু স্মল চাইজ ফটো এণ্ড ইমেজ, হাউ টু আৰ্ণ মানি, যিকোনো আপুনি দিব পাৰে। তাৰপিছত দি পেলাই আপুনি প্ৰত্যেকটো টেক্সৰ পিছতে স্পেচ নিদি পেলাই কমা এটা দিব, কমা এটা দি স্পেচ দি পেলাই আকৌ নেক্সট টেগটো লিখিব, ঠিক আছে। তাৰপিছত আপোনাৰ এইটো এডিট থুমনেইল, ইয়াত আপুনি ক্লিক কৰিব। ক্লিক কৰি আপোনাৰ যিখন এইখন আপুনি যিখন দিম বুলি ভাবে সেইখন আপুনি দিবৰ কাৰণে আপুনি দেখিছে এইটো চেঞ্জ, ইয়াত ক্লিক কৰিব। ক্লিক কৰি পেলাই আপুনি এখন বনাই ল'ব লাগিব, ভালকৈ আপুনি বনাই ল'লে। এতিয়া মই এইখন আপুনি এনেকৈ দিব, দেখিছে। তাত ক্লিক কৰিলে আপুনি এইটো মিলাই ল'ব, এইটো আপুনি যেনেকৈ মিলাওঁ বুলি ভাবে মিলাই ল'ব পাৰে ফটোখন চুই পেলাই। তাৰপিছত ছিলেক্ট কৰি দিব, তাৰপিছত ছেভ কৰি দিব। তাৰপিছত ছেভ হৈ গ'ল। তাৰপিছত এবাৰ আপুনি স্ক্ৰল কৰি তললৈ এবাৰ স্ক্ৰল কৰি দিব। ঠিক আছে, তাৰপিছত আপোনাৰ ভিডিঅ'টো পাব্লিক হৈ যাব। এনেকেই আপুনি ইউটিউবত ভিডিঅ' দিব পাৰিব, ঠিক আছে। তাৰপিছত 2 নম্বৰ কথা আহি গ'ল আপোনাৰ পইচা কেনেকৈ ইনকাম কৰিব। তাৰ কাৰণে আপুনি কি কৰিব লাগিব, আপুনি এডচেঞ্চ বুলি কয় যিটো সেইটো আপুনি ইউটিউবৰ লগত কানেক্ট কৰিব লাগিব। সেইটো কেনেকৈ কানেক্ট কৰিব লাগিব মই নেক্সট ভিডিঅ'ত বনাই আছোঁ, ঠিক আছে। যদি আপুনি মোৰ কথাখিনি বুজিব পাৰিলে, ভালকৈ যদি আপুনি শিকিব পাৰিলে, তেতিয়াহ'লে মোৰ ভিডিঅ'টো লাইক কৰিব আৰু মোৰ ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।